আপুনি যদি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে এই বেল আইকনটো আপুনি দবাই দিয়ক তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। হাই গাইজ, ভুৱা কল চেণ্টাৰ চলি আছে, একদম হুবহু কল চেণ্টাৰে হ'ব। চাকৰি দি আছে, 20,000কৈ মাহেকত দৰমহা দি আছে আৰু থকা খোৱা গাড়ী ভাড়া এভৰিথিং ফেচিলিটি দি আছে। হয়তো আপুনি চাকৰি কৰিলেও ধৰিব নোৱাৰে আপুনি অৰিজিনেল কল চেণ্টাৰত কাম কৰি আছে নে ডুপ্লিকেট কল চেণ্টাৰত কাম কৰি আছে। এই বস্তুটো পোহৰলৈ আহিলে যেতিয়া যোৱাকালি আমাৰ 40জনমান CIDয়ে 15 দিন ধৰি কাম কৰি আছিলে, তাৰপিছত 37জনক গ্ৰেপ্তাৰ কৰিছে। তাৰপিছত এনেকুৱা এটা তথ্য সন্মুখলৈ আহিছে আপোনাৰ চকু কপালত উঠি যাব। আপুনি ভালকৈ বুজি লওক বস্তুটো কেনেকুৱাকৈ ডুপ্লিকেট ভুৱা ফেক কল চেণ্টাৰ চলি আছে। আপুনি হয়তো বলি হ'ব পাৰে এনেকুৱা ধৰণৰ ভণ্ডামিত, সেইকাৰণে আপুনি ভালকৈ বুজি লওক কেনেকুৱাকৈ বস্তুটো চলি আছিলে। মই পুৰা বঢ়িয়াকৈ আপোনাক বুজাই দি আছোঁ। এই বস্তু হৈ আছে আমাৰ গুৱাহাটীৰ জো ৰোড নাৰেংগী যিটো ৰাস্তা, তাতে মানে গড় এটা ভাড়া লৈ তাতে চলি আছিলে এই কল চেণ্টাৰটো। এই কল চেণ্টাৰটো যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা চলি আছে। কেনেকুৱাকৈ চলাই আছে, এইটো আমেৰিকাৰ বাবে কাম কৰি আছে বুলি কোৱা হৈছে। আৰু ইয়াৰ কাৰণে আমাৰ যুৱক যুৱতীক মানে বিজ্ঞাপনৰ দ্বাৰাই চাকৰি দিয়া হৈছে। মাহেকত 20,000কৈ টকা দৰমহা দি আছে, থকা খোৱা লোৱা এভৰিথিং ফেচিলিটি দিছে আৰু কাম কৰিব লাগে উৰে ৰাতিটো। সেইকাৰণে আমেৰিকাত যেতিয়া দিন হ'ব আমাৰ ইয়াতে ৰাতি, সেইকাৰণে ৰাতিত এই কামটো কৰিব লাগে। সন্ধিয়াৰ পৰা আৰম্ভ হয় আৰু ৰাতিপুৱালৈকে পুৰা ৰাতিটো কাম কৰিব লাগে এইখন অফিচত। আৰু কামটো পুৰা কল চেণ্টাৰৰ নিচিনাকৈ কল কৰি কথা পাতিব লাগে। কি বিষয়ে কথা পাতে, কেনেকৈ চলাই আছিল এই কল চেণ্টাৰটো আৰু কিয় ইমান টকা দৰমহাও দি আছিলে, সেই সকলোবিলাক বস্তু মই আপোনাক কৈ আছোঁ। এতিয়া বস্তুটো হৈছে আমেৰিকাত আমাৰ ইয়াতে আধাৰ কাৰ্ডৰ নিচিনাকৈ আমেৰিকাতো এটা কাৰ্ড আছে, ছ'চিয়েল ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যন বুলি এটা কাৰ্ড আছে। সেই কাৰ্ডতো আমাৰ যেনেকৈ মোবাইল ফোন লিংক কৰা থাকে তেনেকুৱা লিংক কৰা থাকে। সেই যিটো কল চেণ্টাৰ কৰিছে নহয়, সেই মানুহবিলাক ইমান মানে পাকৈত কামটোত কি কৰিছে, আমেৰিকাৰ মানুহৰ ডেটাবিলাক সংগ্ৰহ কৰিছে। লাখ লাখ মানুহৰ ডেটা আছে, কোনজন মানুহৰ কোনটো ফোন নম্বৰ, কোনজন মানুহে কোনদিনা কি আইন অমান্য কৰিছে, সেই সকলোবিলাক ডেটা তথ্যবিলাক সংগ্ৰহ কৰিছে। আৰু কি কৰে, ইয়াৰ পৰা IP নেটৱৰ্কৰ জৰিয়তে সেইবিলাক মানুহক ভইচ মেছেজ পঠাই দিয়ে চবকে। মেছেজত কি কয় যে আপুনি এনেকুৱা এটা অমান্য কৰিছে এটা কাম, সেইকাৰণে আপোনাৰ ওপৰত এটা ফাইন কৰা হৈছে। যেতিয়া মানুহখিনিয়ে কল বেক কৰে, সেই মানুহখিনি এই মানে IP এড্ৰেছৰ জৰিয়তে আমাৰ গুৱাহাটীত সেইবিলাক মানুহৰ কল আহি পৰে আমেৰিকাৰ পৰা। কল আহিলে সেইবিলাক মানুহৰ লগত ইংৰাজীত কথা পাতিব লাগে কল চেণ্টাৰত কাম কৰা মানুহখিনিয়ে, আৰু সিহঁতক ক'ব লাগে যে আপুনি এই কামটো অমান্য কৰিছে, এই আইনটো অমান্য কৰিছে, সেইকাৰণে আপোনাৰ ওপৰত ইমান টকা ফাইন লাগিলে। আৰু সেই মানুহৰ পৰা অনলাইন যোগে টকা ট্ৰান্সফাৰ কৰি লৈ লয়। আপোনাৰ চকু এতিয়া মানে কপালত উঠিব, সেইবিলাক মানুহে এনেকুৱাকৈ যিবিলাক কাম কৰি আছে, ইয়াৰ মাহিলী যিটো ইনকামটো নকওঁ, যিটো ধান্দা কৰি আছে, 50 লাখতকৈ অধিক টকা মাহিলী মানে এনেকুৱাকৈ শোষণ কৰি আছে আমেৰিকাৰ পৰা। আৰু এই বস্তুটো সম্পূৰ্ণৰূপে পোহৰলৈ আহিলে যোৱাকালি, যেতিয়া আমাৰ মানে CIDয়ে বস্তুটো তাতে ৰেড মাৰিলে। ইয়াতে মই আৰু এটা কথা আপোনাক কৈ দিওঁ, যিটো গ্ৰুপে এনেকুৱা কল চেণ্টাৰটো আৰম্ভ কৰিছিলে আমাৰ গুৱাহাটীত ঘৰ এটা ভাড়া লৈ, সেই মানুহখিনি স্বীকাৰ কৰিছে যে এই বস্তুটো সিহঁতে শিকিছে ক'ৰ পৰা, ইউটিউবত ভিডিঅ' চাই এই বস্তুটো সম্পূৰ্ণকৈ শিকিছে। আৰু এই মানুহজনে ইয়াৰ আগতেও এবাৰ এনেকুৱা কল চেণ্টাৰত এনেকুৱা কাম চলাইছিলে, তাতেও ধৰা পৰিছিলে, এইটো দ্বিতীয়বাৰ ধৰা পৰিলে। সেইকাৰণে আপুনি সচেতন থাকিব, কাৰণ যাচাই কৰি লওক, বুজি লওক যে আপুনি য'ত চাকৰি কৰিবলৈ গৈ আছে বা যিটো অৰ্গেনাইজেশ্যন অলৰেডি আপুনি যদি কল চেণ্টাৰত কাম কৰি আছে, তেতিয়াহ'লে আপুনি বস্তুটো অলপ হ'লেও যাচাই কৰি চাওক যে আপুনি অৰিজিনেল কল চেণ্টাৰত কাম কৰি আছে নে ডুপ্লিকেট কিবা ফ্ৰড কল চেণ্টাৰত কাম কৰি আছে। যদি ফ্ৰড কল চেণ্টাৰত কাম কৰি আছে, অতি শীঘ্ৰে আপুনি পুলিচৰ মানে ওচৰত কথাটো কৈ দিয়ক। আশা কৰোঁ আপোনালোকে বস্তুটো বুজি পাইছে, আৰু এনেকুৱা ধৰণৰ ফ্ৰডৰ পৰা আপুনি বাচি থাকক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেতিয়াহ'লে যিখিনি মানুহে এই কথাখিনি নাজানে, সেই মানুহখিনি বস্তুটো পাই যাব। আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ লাইক কৰি দিব। বাই।